Hello guys. Guys, এতিয়া এইটো ৰাতিপুৱাৰ সময় আৰু বৰ ধুনীয়া বৰষুণ দিছে আৰু এই বৰষুণ যাক বহুত দুৰ্লভ মানে পাবলৈ টান ৩-৪টা মান যুগৰ মূৰত আজি বৰষুণ দিছে আৰু সেই কাৰণে মই ভাবিছোঁ অলপ দেৰিলৈকে হ'ম কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কৰা বৃদ্ধি মই ভাবিছিলোঁ মই দেৰিকৈ হ'ম বৰষুণৰ বতৰত কিন্তু মোৰ হাগিব লাগিছে সেই কাৰণে আৰু মই এতিয়া উঠিব লাগিব মানে গাইজ কি হয় মোৰ লগত মই মানে যেতিয়া এনেকুৱা ধুনীয়া বতৰত দেৰিলৈকে হ'ম বুলি ভাবোঁ তেতিয়াই মানে কি হয় মোৰ হাগিব লাগে মুতিব লাগে আৰু কি নালাগে আৰে মোৰ চব লাগে এনেকুৱা বতৰত মানে মোৰ হোৱাটো নহয় আৰু মই উঠো গাইজ বাই বাই গাইজ মই বহুত কষ্ট কৰি উঠি আহিলোঁ আৰু এতিয়া হৈছে এইটো বাণিজ্যিক বিৰতিৰ সময় বাণিজ্যিক বিৰতি দিয়ালৈকে মই ধুনীয়াকৈ হাগি আহোঁগৈ আৰু অলপ দেৰি পিছত বাণিজ্যিক বিৰতিও শেষ হ'ব আৰু মোৰ হাগিও হৈ যাব গতিকে গাইজ বাণিজ্যিক বিৰতিৰ পাছত আৰু মোৰ হাগি হোৱাৰ পিছত আকৌ লগ পাম আমি আকৌ কথা পাতিম এতিয়ালৈ বাই বাই আজিকালি ফেয়াৰ এণ্ড লাভলীত গৰু গোবৰ মিক্স কৰি দিয়ে আৰু সেই গৰুৰ গোবৰে আমাৰ গাল কেইখন সুন্দৰ কৰি উজ্বলাই ধুনীয়া কৰি থৈ দিয়ে চালমন একো নোহোৱা কৰি দিয়ে ফেয়াৰ এণ্ড লাভলী যোনে এতিয়ালৈকে খোৱা নাই সোনকালে ঘঁহিব নহলে গাল চাল একদম পুৰা সুপুতা পৰি যাব এতিয়াৰে পৰা আপুনি ইউজ কৰিব ফেয়াৰ এণ্ড লাভলী বান্দৰীৰ পৰা সুন্দৰী বনাব 6 hours later হেল্ল' গাইজ মোৰ হাগি হৈ গ'ল আৰু গাইজ মই যেতিয়া হাগি আছিলোঁ তেতিয়া মানে মোৰ মাথালৈ বহুত ভাল কথা আহিছিলে তাৰে ভিতৰত এটা হৈছে মই কিদৰে স্বাৱলম্বী হ'ব পাৰিম আৰু মই স্বাৱলম্বী হৈ মই কেনেকৈ কোটিপতি হৈ যাম মানে মোৰ হাগি থকা টাইমত বহুত ভাল কথা মনলৈ আহে সেইকাৰণে গাইজ মানুহে এদিনত এবাৰ হ'লেও হাগিবই লাগে মানে হাগোতে বহুত ভাল কথা মনলৈ আহে মানে আমি যেতিয়া ভাবোঁ তেতিয়া ইমান ভাল কথা মনলৈ নাহে যিমান আমি হাগি থাকোঁতে মনলৈ আহে গতিকে গাইজ হাগি থাকোঁতে মোৰ মনলৈ অহা ভাল কথাটো হ'ল যে মই কেনেকৈ ধনী হৈ যাম মই কেনেকৈ কোটিপতি হৈ যাম মই কেনেকৈ আৰবপতি হৈ যাম বহুত ধনী হৈ যাম মই আজি দেওবৰীয়া বজাৰ পৰা 2টা কুকুৰা আনিম এটা এজনী মাইকী আৰু এটা মতা মাইকী কুকুৰাজনীক মই বহুত মৰম কৰিম কাৰণ মাইকী কুকুৰাজনীয়ে কণী পাৰিব পোৱালি দিব আৰু মতাটোৱে সেইটোতো একো কামেই নাই সেইকাৰণে মই মাইকী কুকুৰাজনীক বহুত মৰম কৰিম আৰু গাইজ যেতিয়া মোৰ মাইকী কুকুৰাজনীয়ে কণী পাৰিব তেতিয়া মই পোৱালি জগাম পোৱালিৰ পৰা যিবিলাক মাইকী কুকুৰা ওলাব সেইবিলাকৰো মই বহুত যত্ন ল'ম আৰু মতাবিলাক ডাঙৰ হ'লে বিকি পিনে আৰু বেলেগ মাইকী কুকুৰা আনিম তেতিয়া মোৰ ঢেৰ কুকুৰা হৈ যাব আৰু যেতিয়া এই মেইন কুকুৰাজনীৰ মাইকী পোৱালিবোৰ ডাঙৰ হ'ব সিহঁতকো মই কণী পৰাম কণীৰ পৰা পোৱালি উলিয়াম তেতিয়া ডাঙৰ কুকুৰাজনী সৰু কুকুৰাখিনিৰ আইতাক হৈ যাব আৰু মাইকী নাতিনীয়েককেইজনী যেতিয়া ডাঙৰ হ'ব তেতিয়াও সিহঁতক মই কণী পৰাম তাৰপিছত মেইন কুকুৰাজনী সিহঁতৰ আজো আইতাক হৈ যাব তেনেকৈয়ে মোৰ বহুত কুকুৰা হৈ যাব মই মতা কুকুৰাবিলাক ডাঙৰ হ'লে বিকি পিনে মাইকী কুকুৰা লৈ আনিম মাইকী পোৱালি কুকুৰাবিলাক ডাঙৰ হৈ যিবিলাক থাকে সেইবিলাকতো আছেই আৰু লগতে কি আছে মই মতা কুকুৰা বিকি অনা মাইকী কুকুৰাবোৰো আছে মুঠতে মোৰ ঢেৰ কুকুৰা আছে মোৰ আগত কুকুৰা মোৰ পিছত কুকুৰা মোৰ বাওঁ চাইডে কুকুৰা মোৰ সো চাইডে কুকুৰা মোৰ ওপৰত কুকুৰা মোৰ তলত বিচনাৰ তলত কুকুৰা কাৰণ মই কুকুৰাৰ লগতে শুই থাকিম কুকুৰাবোৰ মোৰ লগত শুই থাকিব তাৰপিছত চবে মিলিজুলি সুমি আচুৰি ফুৰিম মূৰে চূৰে সোমাই যাব সোমাওক মুঠতে মই ধনী হ'ব লাগে কুকুৰাখিনিয়ে মোক ধনী কৈছে সিহঁতকো মই আৰামত ৰাখিম আকৌ আৰু এনেকৈয়ে এদিন আইতাক আজো আইতাক নাতিনীয়েক জীয়েক এনেকৈ গোটেই মাইকী কুকুৰাখিনি মিলি কি হৈ যাব 1000 কুকুৰা হ'ব তাৰপিছত লাখ কোটি আৰব ঢেৰ কুকুৰা হৈ যাব যদি মোৰ কোটি কুকুৰাই হয় তেতিয়াহ'লে দেখোন মই পইচা বহুত যদি মোৰ 1 কোটিমান কুকুৰাই হয় তেতিয়া দেখোন মই বহুত পইচা পাম বুৱা মই একদম মানে দুনিয়া জয় কৰি যাম দেখোন ধনী হৈ গ'লোঁ মই আৰু গাইজ এনেকৈয়ে মোৰ চবফালে কুকুৰাৰ মাজত মই মোৰ মাজত কুকুৰা আৰু মই চবফালে কুকুৰাই বুৱা মই ঢেৰ পইচা পাম মই কুকুৰা পুহিটো মই ঢেৰ কণী পাম আৰু মই কি কৰিম মই সদায় কণীয়ে খাই থাকিম মই এনি টাইম কণীয়ে খাই থাকিম মই ৰাতিপুৱা কণী খাম মই দুপৰীয়া কণী খাম মই ৰাতিও কণী খাম মুঠতে মই কণী খাই থাকিম ঢেৰ কণী খাম মোৰ ঢেৰ প্ৰটিন হৈ যাব বুৱা মই তেনেকৈ শকত হৈ যাম ধনী হৈ যাম চব হৈ যাম গাইজ
এদিন মই এনেকৈয়ে ধনী হৈ যাম আৰু মোৰ তেতিয়া কি হ'ব মোৰ পিছত পইচা মোৰ আগত পইচা আগত পইচা মোৰ পিছত পইচা মোৰ সু চাইডে পইচা মোৰ বাম চাইডে পইচা মোৰ ওপৰত পইচা মোৰ তলত বিছনাৰ তলত পইচা কাৰণ মই পইচাৰ ওপৰতে শুই থাকিম আৰু মোৰ ওপৰত পইচা বাবা সব ফালে পইচাই পইচা বহুত ধনী হৈ যাম মই আৰু তেনেকে ধনী হৈ যোৱাৰ পিছত মই এখন গাড়ী কিনিম না না গাড়ী নিকিনো এৰোপ্লেন কিনিম এৰোপ্লেন আৰু গাড়ী মই কিনিম কিন্তু গাড়ীখন মই ফুৰিবলৈ নাযাওঁ মই গাড়ী এই কাৰণে কিনিম যাতে মই হাগিবলৈ যাওঁতে গাড়ীখন নিব পাৰোঁ নহ'লে আৰু ইমান ধনী হোৱাৰ পিছত মই কি হাগিবলৈ খোজকাঢ়ি যাম নাযাওঁ মই এইখিনিৰ পৰা সেইখিনিলেও মই গাড়ী নিম ধনী মানুহ হয় অলপতো ধনী নিচিনাকৈ থাকিম এতিয়া মই হাগিবলৈ গ'লে খোজকাঢ়ি কেলৈ যাম মই গাড়ী লৈ যাম তেতিয়াহে মানুহে ভাবিব সঁচাকৈয়ে মই বহুত ধনী আৰু কিমান ধনী হ'ব লাগে ইমান ধনী হৈছোঁ আৰু হেল্ল' মাই ডিয়াৰ ক্ৰাছ মই তোমাক পটোৱাৰ আগতে তুমি মোক পতাই লোৱা কাৰণ পাছত মই ধনী হৈ গ'লে তোমাক মই অলপো পাত্তা নিদিম नहीं अभी और सुनिए গাইজ মই আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ আৰু পিছত মোক দুখ নিদিব ধনী হোৱাৰ পিছত যে কেলৈ মই নকলোঁ সেইকাৰণে মই আপোনালোকক ধনী হোৱাৰ নিনজা টেকনিকটো আজিয়েই কৈ থৈছোঁ আৰু পিছত মোক একদম দুখ দি নাথাকিব কেলৈ নকলোঁ এন হে তেন হে হেন হে আমুক তামুক আমুক এইবোৰ পিছত মোক নুশুনাব আজিয়ে মই কৈ থৈছোঁ বুদ্ধিটো কুকুৰা পোহক ধনী হৈ যাওক আৰু গাইজ মই শেষত এটা কথা ক'বই লাগিব মানে কথাটো কি এই যে মতা কুকুৰাবোৰ ইহঁতৰে ভাল আৰু মানে ইহঁতে আৰু যাৰে তাৰে লগত বুজিছে আৰু समझ रहे हो आप समझ रहे हो আৰু গাইজ আজিলৈ বাই বাই মই মোৰ কুকুৰা দুটা আনি লওঁগৈ তেতিয়াহে মই ধনী হ'ব পাৰিম গতিকে বন্ধুসকল মই আহি গৈছে গতিকে বন্ধুসকল আজিলৈ বিদায় পাছত পুনৰ লগ পাম